गाबोननि जानो गोनां बिसायख'थिनि फिथाइ साननायखौ लानानै दिनै चिरां जिल्ला बेंगिरि मधुसूदन नाथआ खौरां मेलखौ बानजायो जेराव साखा बारा जाबाय चिरां जिल्ला खुंथाया चिरां जिल्ला हिसाबै मोननै बिधानसभा दं 19 नं सिडली चिरां आरो 20 नं बिजनी बिधानसभा बियाब फुंनि 7 रिंगायाव स्ट्रं रुमखौ खुलिगोन आरो फुंनि 8 रिंगानिफ्राय भट साननाया जागायगोन भट साननायनि थाखाय गोख्रों रैखाथि राहा खालामदों पुलिस बिफाना सोरगिदिं दिथा होगोन चिरां जिल्लायाव देरहासार जानाय दोलोआ रेली खालामोब्ला चिरां जिल्ला खुंथायनि गनायथि लानो नांगोन আমার দুটা এলএসি কাউন্টিংৰ প্ৰস্তুতি আমাৰ প্ৰায় সম্পূৰ্ণ আৰু সিডলি টোটেল আমাৰ 287 পোলিং ষ্টেচন তাত ৰাউণ্ড হ'ব 21 আৰু বিজনীৰ আমাৰ 242 যেটো পোলিং ষ্টেচন তাত 18টা ৰাউণ্ড হ'ব আৰু টোটেল আমাৰ প্ৰায় কাউন্টিং পাৰ্সনেল আৰু ট্ৰেনজিট ষ্টাফ আৰু সিলিং ষ্টাফ মিলি প্ৰায় 230 জন মান আমাৰ নিয়োগ কৰা হৈছে কাউন্টিং পাৰপাছৰ কাৰণে আৰু সিকিউৰিটিৰ ফালৰ পৰা আমাৰ 3 টায়াৰ সিকিউৰিটি সিস্টেম এটা কৰা হৈছে 3খন গেট থাকিব আৰু মাজৰ যিখন আমাৰ সিকিউৰিটি গেট তাত আমাৰ মেজিষ্ট্ৰেট ডিটেইল কৰা হৈছে এজন মেজিষ্ট্ৰেট তাত থাকিব পোষ্টেড হৈ তারপরে ল এন্ড অর্ডারের কারণে সার্কুল ওয়াইজ মেজিস্ট্রেট ডিটেল করা হয়েছে প্রহিবিটরি অর্ডার আমার ইস্যু করা হয়েছে আর যদি পিছত বিজয়ের কারণে যদি কোনোবাই প্রসেশন উলিয়াব লাগে তেতিয়াহ'লে তাৰ কাৰণে পাৰ্মিশ্যন ল'ব লাগিব তেতিয়া প্ৰশাসন হ'ব আৰু ইতিমধ্যে আপোনালোকে গম পাইছে ড্ৰাই ডে থাকিব সিদিনাখন আৰু আমাৰ পোস্টেল বেলট আমাৰ টোটেল প্ৰায় 4218 এতিয়ালৈকে অকমান বাঢ়িব আৰু যেহেতু আমাৰ আমি ষ্ট্ৰং ৰুম খুলিম ৰাতিপুৱা 7টা বজাত তাৰপিছত কাউন্টিং আমাৰ 8 বজাত আৰম্ভ হ'ব আৰু প্ৰথমতে আমাৰ পোস্টেল বেলট আৰম্ভ হ'ব আৰু 8:30 মান বজাৰ পৰা আমাৰ ইভিএম কাউন্টিং আৰম্ভ হ'ব এটা আশা কৰোঁ আমাৰ ভালে